হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই মিনি ব্লগ। এয়া পেহী চব্জি কাটি আছে, খুৰীও কাম কৰি আছে। কিয় জানেনে? আজি আমাৰ ঘৰত ভাগৱত পাঠ কৰা হ'ব। সেয়েহে ভকতসকল আহিছে আৰু মই এয়া পনীৰ কাটি দিলোঁ। তাৰপিছত আমাৰ প্ৰায়ভাগ কাম হৈ উঠিছে, মই ভিডিঅ' কৰা নাছিলোঁ বাৰু। আৰু এয়া চব্জি হ'ল আৰু সৰু আলু ভাজি পিনে বনাইছে আৰু মোৰ মায়ে সিপিনে বনাইছে মাহৰ দাইল। মোৰ মাতটো শুনিছেগে আপোনালোকে গমেই পাইছে, মোৰ বহুত বেছি চৰ্দি হৈছে, মোৰো হৈছে বাৰো হৈছে। তাৰপিছত এয়া দেখিছেনে, আগফালে আহি পালোঁ আমি আৰু ইপিনে আছে নামঘৰ। আৰু গোটেইবোৰে এনেদৰে ভাগৱত পাঠ কৰি আছে আৰু সকলো নিজৰ কামত ব্যস্ত হৈছে। বাবু নিজৰ কামত ব্যস্ত হৈ আছে। তাৰপিছত আমাৰ গোটেইখিনি কাৰ্যসূচী হোৱাৰ পিছতে গোটেইবোৰে এনেদৰে সেৱা কৰিব আহিলোঁ। সেৱা সৎকাৰ কৰি মেলি আমি প্ৰসাদ খালোঁ। অলপ সময়ৰ পিছতে গোটেইবোৰে ভাত খালোঁ। এয়া দেখিছেনে, আগতে আই বাপসকলক ভাত দিয়া হয়, তাৰপিছতহে আমি খাম। আৰু ভাতত এয়া আজি আমাৰ নিৰামিষ হ'ব, যিহেতু ভাগৱত পাঠ কৰা হৈছিলে। কিন্তু মোৰতো আৰু মুখ মৰিলো পোকৰ নমৰে, কথা এষাৰ আছে নহয়। চৰ্দি হৈ আছে, তেওঁ এয়া জুচ খালোঁ আৰু চিপছ খালোঁ। শ্যাম ভিনদেউ আনিছিলে, খালোঁ। তাৰপিছতে গোটেইবোৰে ঘৰা ঘৰি হ'ল। তেন্তে লগ পাম নেক্সট ব্লগত। বাই বাই।